Hello friends, welcome back to my YouTube channel. যোৱাকালি মানে এটা আমাৰ অলপ বেয়া টাইপৰ কন্ডিশন হ'ল। কন্ডিশনটো এনেকুৱা ধৰণৰ চাব আপোনালোকক দেখাই দি আছো। আমাৰ গাড়ী আছিল মানে পেশন প্ৰ খান। সেইখন প্ৰ মানে যোৱাকালি আমাৰ দেউতাই লৈ গৈছিল গাড়ীখন কামত লৈ গৈছিল। তাৰপিছত আহাৰ পিছত কি হ'ল গাড়ীখনৰ মেইন আপাৰ লাইটটো জ্বলে কিন্তু তাৰ ডিপাৰ লাইটটো নজ্বলা হ'ল। কিন্তু আমি যোৱাকালি যাম বুলি ভাবিছিলোঁ এটা জায়গাত মানে আমি খৈৰাবাৰী নামৰ জায়গা এটাত আমি যাম বুলি ভাবিছিলোঁ ৰাখ চাবলৈ যাম বুলি ভাবিছিলোঁ গধূলি কিন্তু ৰাখ যোৱাটো মানে কেঞ্চেল হৈ থাকিল। সেইকাৰণে এতিয়া আমি গাড়ীখন মানে বেয়া হোৱাৰ কাৰণে আমি যাব নাপালোঁ। কিন্তু এতিয়া আমি ভাবিছোঁ এতিয়া গাড়ীখন আমি বনাবৰ কাৰণে যাম বুলি ভাবিছোঁ। আপোনালোকক দেখাই দি আছোঁ, এইটো চাব। এইটো গাড়ীটো মই ছুইচটো অন কৰিলোঁ, অন কৰি কিনে ষ্টাৰ্ট দিলোঁ। তাৰপিছত এতিয়া চাব আপোনালোকৰ গাড়ীখন এনেই নৰ্মেলি গাড়ীখনৰ লাইটটো জ্বলি থাকে। এই গাড়ীখন লাইটটো এতিয়া আপাৰ আজিকালি নতুন এইটো BS6 গাড়ীবোৰতো আপাৰ লাইটটো জ্বলি থাকে কিন্তু এতিয়া ইয়াতে নজ্বলে। এতিয়া চাব যদি মই এইটো আপাৰ লাইটটো জ্বলাওঁ, এইটো ডিপাৰ আছে, এইটো এতিয়া ডিপাৰ হৈ আছে। এতিয়া মই আপাৰ যদি জ্বলাই দিওঁ তেতিয়া আপাৰটো জ্বলিব। আপাৰটো ঠিকে জ্বলি আছে, আপাৰটো বঢ়িয়াকৈ জ্বলি আছে। কিন্তু যেনেকৈ মই অফ কৰি দিওঁ ডিপাৰটো নজ্বলে। এটা কাৰণ এটা চিষ্টেম, এটা অটো চিষ্টেম আছে। আপাৰটো মানে আপাৰটো এতিয়া চুইচ দিব লাগে, ডিপাৰটো অট'মেটিক জ্বলি থাকে। সেইটোৱে ইয়াতে এইটো প্ৰব্লেম হৈছে, এতিয়া নজ্বলে লাইটটো। সেইটোকে আমি এতিয়া বনাবৰ কাৰণে যাই আছোঁ। এতিয়া চুইচটো অফ কৰি থৈ দিওঁ। সেইটোৱে মানে এতিয়া প্ৰব্লেম হৈছে। সেইটো বস্তু প্ৰব্লেমটো আমি দেখাবৰ কাৰণে এতিয়া যাওঁ, গেৰাজত যাওঁ। আমি টংলা গেৰাজত যাম। এতিয়া মা আৰু মই যাম। এতিয়া গা পা ধুই কেনে যাম, অলপ গোটেই চুলি তুলি আউল বল হৈছে, গা পা ধুই কেনে যাম। সেইকাৰণে কিবা খাই লৈ কেনে এতিয়া আমি যাম লাহেকৈ। আৰু লগতে টংলাৰ আমি আপোনালোকক ৰাস দেখাম। টংলাৰ ৰাস চলি আছে নতুনকৈ, দিনতে দেখাই দিম আৰু তাৰপিছত আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই থাকিব। এতিয়া ব'লক। তো এতিয়া আমি যাবলৈ ওলাইছোঁ, ভাত পানী খাই একদম গা পা ধুই কেনে যাবলৈ ওলাইছোঁ, নতুন নতুন কাপোৰ চাপোৰ পিন্ধি একেবাৰে গাড়ীও বনাম, ৰাখো চাম। ব'লক এতিয়া হৈছে নাই মাৰ হৈছে নাই ওলা এতিয়া ব'লক ব'লক এতিয়া যাব লাগে। Wake up, today's gonna be a good day. 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 Take 'em. I try to pick one thought, have some concentration, and if I make a mistake, it's called education. I try to do এইখন হৈছে কালা নদী দলং। এইখন আগতে যেতিয়া দলংখন হোৱা নাছিল তেতিয়া মানে এনেকুৱা এটা মানে চিটুৱেশ্যন আছিল না, মানে একদম অহা যোৱাৰ মানে একো ৰাস্তা পথ নাছিল। তেতিয়া মানুহে মানে নদী পাৰ কৰি অহা হৈছিল। এইটো নদী এতিয়া বৰ্তমান যেতিয়া দলংখন হৈ গ'ল, এটা নদীটো তেতিয়া এনেকুৱা একদম হেৰি নাই, পানী চানী নোহোৱা হৈ গৈছে। এইটো wake up, today's gonna be a good day. Wake up, today's gonna be a good day. Wake up, today's gonna be a good day. So life ain't easy, yo, I think there's a reason though. Ups and downs just like every এইফালেদি যাব পাৰে টংলা। আগতে ৰাস্তাটো অলপ বেয়া আছিল কেইদিনমান আগত, পিছত এতিয়া বোলে গম পাম ৰাস্তাটো অলপ ভাল হৈছে। এনেই যাব বোলে এইফালে চিৰাকৈ ৰাস্তাটোও যাব পাৰে, সেইফালে ডাইৰেক্ট পানী দি হৈ যাব পাৰে। এতিয়া আমি এইফালে যাই আছোঁ, গোটেই চাব পাৰে ধুনীয়া বাগান। ৰাস্তাটো একদম বৰ ধুনীয়া এটা হেৰি পৰিৱেশ আছে ইয়াতে, একদম নেচাৰেল এইখিনি চিনাৰী আছে। আপোনালোকে যদি ওদালগুৰি ডিষ্ট্ৰিক্টত আহে এইখিনি বৰ ধুনীয়া এটা চিনাৰী দেখাব পাৰে। চবফালে চাওক বাগান। I know that I like to do it cause it's sensation. I live my life in my head like a narration. Don't expect greatness, do my best, man, I'll take it. Wake up. তো এনেকৈ আহি আমি টংলা পালোঁ। তাৰপিছত টংলাত আমি গাড়ীখন বনালোঁ, গাড়ীখনৰ বেমাৰ চেমাৰ দেখাই কেনে আমি গেৰেজৰ পৰা ওলোৱাৰ পিছত আমি এখন আমাৰ টংলাৰে বিখ্যাত হোটেল ভোগজৰা হোটেলত আমি সোমালোঁ। তাতে আমি মা আৰু মই ৰোল খালোঁ। তাৰপিছত আৰু ৰোল খাই মেলি তাৰপিছত আমি গ'লোঁ। আৰু তো গাইজ কথাটো মানে এনেকুৱা হ'ল, বৰ আশা কৰি ৰাস চাম বুলি গৈছিলোঁ কিন্তু কি হ'ল যাই ৰাসে খতম হৈ গ'ল। আপোনালোকক কি আশা কৰি ভাবিছিলোঁ, আপোনালোকক পূৰা ৰাসৰ ভিতৰত যাই কিনে আপোনালোকক বঢ়িয়াকৈ ৰাস দেখাম, একদম পূৰা বস্তু বাহিনী দেখাম কেনেকুৱা কি হয়, একদম পূৰা মীনা বজাৰ বহুত কিবা আহিছিল বোলে টংলাৰ ৰাসত। কিন্তু আৰু উপায় নাই, আৰু এতিয়া ৰাস চাস শেষ হৈ গ'ল, তাই ৰাসৰ মানে দিন উকলি গ'ল। তাৰপিছত এতিয়া আকৌ চাওঁ আৰু কি কৰিব পাৰোঁ। আৰু কলাইগড় ৰাসত যোৱাৰ কথা হৈছে, কি কৰে যদি যাওঁ আপোনালোকক নিশ্চয় বাৰু দেখাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এতিয়া বৰ্তমান আমি ঘৰলৈ আহি পালোঁ, আজিলৈকে আহি পোৱা নাই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ কাৰণে আৰু বাই বাই।